অথনি কৈছো পাবজি নাহে নেকি কৈছো ল'ৰাটো আহি আছে হেল্ল' এভৰিৱান, মই ৰাজমিন আৰু আপোনালোকে চাই আছে মোৰ চেনেল ৰাজমিন আহমেদ ব্লগ। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। সৰস্বতী পূজা বুলি ক'লে আমি ছোৱালীবিলাক সকলোৱে কি কৰিম কি নকৰিম কি পিন্ধিম, এইফালে ময়ো অলপ স্কিনৰ কেয়াৰ ল'লোঁ। A few moments later. তাৰপাছত মই লগালোঁ লেকমি হাইড্ৰনিক চিক মাস্ক। এইটো মানে স্কিনটো গ্ল' কৰি ৰাখে। এইফালে মই ভূতনি বনি গ'লোঁ। देखा आपने लापरवाही का नतीजा है। ফাইনেলি নেক্সট ডে মই সৰস্বতী পূজাৰ বাবে ৰেডি হৈ গ'লোঁ। যিহেতু ভেলেণ্টাইন ডে'ও আছিলে, এইটো মই ভেলেণ্টাইন ডে' গিফ্টো পালোঁ। তাৰপাছত প্ৰথমে মোৰ স্কুলখনত গ'লোঁ, মোৰ বান্ধৱীকেইজনীকো লগ পালোঁ। তাই মোৰ ব্লগত উঠে আৰু একো নকয়। তাৰপাছত গ'লোঁ মোৰ কলেজত। এইবাৰ মোৰ ডিগ্ৰী লাষ্ট ইয়েৰ হয় আৰু এইবাৰেই সৰস্বতী পূজা লাষ্ট হয় কলেজত। নেকি গোটেইটো ভৰাই দিছোঁ, আনিব লাগিব। টিকলু এই টিকলুটো মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ পোৱালি হয়। ইমান টিকলু গলমলো হয়। কি কম নমস্কাৰ মাই চেল্ফ ৰাজা আহমেদ ফ্ৰম নগাঁও। চিংগল ল'ৰাটো কলেজত তই ক কিবা এটা জমনি এটা কৰি দে। মই কি ক'ম আৰু মনে নোযোৱা কথা ক'ব আকৌ পাবজি আহি গৈছে মুখত। অথনি কৈছো পাবজি নাহে নেকি কৈছো ল'ৰাটো আহি আছে মামা খালী হাতে মামা ল'লে নহ'ব। এইফালে খালোঁ মাহ প্ৰসাদ। তাৰপাছত আহিলোঁ ওচৰৰে ৰেষ্টুৰেণ্ট এখন ম'ম' মিয়া। ইয়াত যিহেতু বহুত ভোক লাগিছিলে, এইফালে অকণমানিকেইজনী চাওকচোন, সিহঁতেও খাব আহিছিলে। এইফালে আমি বহি আছিলোঁ খাবৰ কাৰণে, অৰ্ডাৰ দিছিলোঁ। এইফালে ফ্ৰাইড ম'ম' আহি পাই গ'ল। তাৰপাছত আকৌ আহিলোঁ কলেজত। এইফালে দেখিছোঁ সকলোবোৰে খিচিৰি খাই আছে। খিচিৰিটো যিহেতু মেইন হয়, খিচিৰি মেইন মানুহজনী সৰস্বতী পূজা খিচিৰি মেইন। তাৰপাছত এনেই ঘূৰিবলৈ বুলি ওলাই আহিলোঁ। এইফালে খালোঁ ঘটি গৰম, বহুত ভাল লাগে, এইটো মোৰ ফেভাৰেট হয়। তাৰপিছত আমি পালোঁগৈ বাইপাছ, তাতে অলপ ফটো চটো উঠিম বুলি গ'লোঁ। তাৰপাছত বাইপাছতে এনেই ৰখি চাহ আৰু পকৰা খালোঁ। এনেকৈ কথা অঁ তলত দেখোন তোৰ কাপোৰটো তললৈ দে অকণ এনেকৈ কথা ভিডিঅ' হে। এইফালে আমাৰ নতুনকৈ সামৰি পেলাই আকৌ আমি সোমালোঁ ডেষ্টিনি। ইয়াতে ইমান ভিৰ আছিলে, যিহেতু সৰস্বতী পূজা হয় সেইকাৰণে বহুত ভিৰ আছিলে। ইয়াত আহিয়ে থকা হয় বাৰু, যিহেতু আমাৰ উৰিয়া গাঁও নাপাওঁতেই ৰাইট ছাইডে পৰে, বাইপাছৰ ছাইডতে। সৰস্বতী পূজাৰ বাবে ইয়াত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিয়াও হৈছিলে। ইমান ভালো লাগিছিলে আহি সেইদিনাখন। তো আজিৰ দিনটো এয়াই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, বাই।